ক্লাছ 8 অনুশীলনী 11.3 এই ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 4, 5, 6 আলোচনা কৰিম। 4 নম্বৰ দিছে 60 সেণ্টিমিটাৰ বাই 54 সেণ্টিমিটাৰ বাই 30 সেণ্টিমিটাৰ মাপৰ এটা খোলা আয়তীয় ঘনকত 6 সেণ্টিমিটাৰ বাহুৰ কিমানটা ঘনক ভৰাব পৰা যাব। এইটো এটা ঘনক আকৃতিৰ বাকচ ধৰি লোৱা, এইটো এটা আয়তীয় ঘনক আৰু 60 বাই 54 বাই 30 ধৰি লোৱা ইফালে 60 আছে, ইয়াৰ ব্ৰেথ 54 আৰু ইয়াৰ হাইট 30 আৰু এই ডাঙৰ আয়তীয় ঘনকটোত 6 সেণ্টিমিটাৰ বাহুৰ সৰু সৰু ঘনক, এনেকুৱা সৰু সৰু ঘনক কিমানটা ইয়াৰ ভিতৰত ভৰাব পৰা যাব। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই আয়তীয় ঘনকটোৰ কিবা এটা আয়তন হ'ব আৰু ইয়াৰো এটা আয়তন হ'ব। ইয়াৰ আয়তন আমি ধৰিলোঁ A আৰু ইয়াৰ আয়তন এইটো B। কিমানটা বুলি সুধিছে, গতিকে যদি আমি A বাই B কৰি দিওঁ কিমানটা সোমাব সেইটো আমি পাই যাম। মানে আমি এই ডাঙৰ আয়তীয় ঘনকটোৰ আয়তনক সৰু ঘনক আয়তনেৰে আমি হৰণ কৰিম। আগতে কি দিয়া আছে সেইখিনি লিখি লওঁ। দিয়া আছে, যিহেতু এইটো আয়তীয় ঘনক গতিকে লিখিম আয়তীয় ঘনকৰ দিশ, এইটো আমি 60 সেণ্টিমিটাৰ বুলি লিখোঁ। আয়তীয় ঘনকৰ প্ৰস্থ ব্ৰেথ এইটো 54, আয়তীয় ঘনকৰ উচ্চতা এইটো হাইট 30 সেণ্টিমিটাৰ। এতেকে আয়তীয় ঘনকৰ আয়তন LBH 60 পূৰণ 54 পূৰণ 30, তিনিওটা সেণ্টিমিটাৰ আছে গতিকে সেণ্টিমিটাৰ কিউব। এইটো হ'ব আমাৰ আয়তন। আৰু আমাক দিয়া আছে ভৰাবলগীয়া সৰু ঘনকৰ বাহুৰ মাপ। এতেকে ভৰাবলগীয়া সৰু ঘনকৰ আয়তন 6 সেণ্টিমিটাৰ কিউব। 6 কিউব যিহেতু আছে গতিকে আমি পূৰণ নকৰি এনেকৈ লিখিম। এতেকে ভৰাব পৰা ঘনকৰ সংখ্যা 60 × 54 × 30 সেণ্টিমিটাৰ কিউব আৰু এইটো 6 পূৰণ 6 পূৰণ 6 সেণ্টিমিটাৰ কিউব। দুটা কাটাকাটি, 6 × 10 = 60, 6 × 9 = 54, 6 × 5 = 30, 9 × 5 = 45, 45 আৰু 10 450। এতেকে ভৰাব পৰা ঘনকৰ সংখ্যা 450টা আৰু এইটোৱে আমাৰ উত্তৰ। 5 নম্বৰ দিছে 6 মিটাৰ ব্যাস আৰু 21 মিটাৰ গভীৰতাৰ গাঁত এটা খান্দিলে কিমান ঘনমিটাৰ মাটি ওলাব। এনেকুৱা এটা গাঁতৰ কথা কৈছে। ব্যাস মানে আমি এইটো বুজোঁ, ইয়াৰ ব্যাস 6 মিটাৰ আৰু ইয়াৰ গভীৰতা 21 মিটাৰ। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে এই গাঁতটো এটা চুঙা আকৃতিৰ, গতিকে এই চুঙাৰ আয়তন নিৰ্ণয় কৰিলে আমি আমাৰ কিমান ঘনমিটাৰ মাটি ওলাব সেইটো পাই যাম। গতিকে চুঙা আকৃতিৰ বস্তু এটাৰ আয়তন নিৰ্ণয়ৰ বাবে আমাৰ এটা ফৰ্মুলা আছে, সেইটো হ'ল পাই r স্কুৱেৰ h। পাইৰ মান আমি জানো r, এইটো হ'ল ব্যাসাৰ্ধ কিন্তু আমাক দিয়া আছে ব্যাস। ব্যাসাৰ্ধ ইয়াত 6/2 মানে 3 হ'ব, 3 স্কুৱেৰ ইনটু h। হাইট আমাক দিয়া আছে 21 আৰু পাই হ'ল 7/22। এই তিনিওটা পূৰণ কৰিলে কিমান ঘনমিটাৰ মাটি ওলাব সেইটো পাই যাম। এতিয়া আমি লিখিম, দিয়া আছে চুঙা আকৃতিৰ গাঁতটোৰ ব্যাস 6 মিটাৰ, এতেকে চুঙা আকৃতিৰ গাঁতটোৰ ব্যাসাৰ্ধ 6/2 মিটাৰ, এইটো হ'ব 3 মিটাৰ। আৰু দিয়া আছে চুঙা আকৃতিৰ গাঁতটোৰ গভীৰতা, এইটো আমি হাইট বুলি ধৰিলোঁ 21 মিটাৰ। এতেকে গাঁতটোৰ আয়তন পাই r স্কুৱেৰ h 22/7 r স্কুৱেৰ 3 × 3 × h। h আমাক দিয়া আছে 21। 7 × 3 = 21, তো থাকিল আমাৰ 22 পূৰণ 3 × 3 = 9, 3 × 27,
27 দুগুণে 54 54 5 4 9 এইটো মিটাৰ কিউব হ'ব মিটাৰ কিউব শেষত আমি এনেকৈ লিখি দিম এতেকে গাঁতটোৰ পৰা মুঠ 594 মিটাৰ কিউব মাটি ওলাব আৰু এইটোৱে আমাৰ উত্তৰ 6 নম্বৰত আছে এটা আয়তীয় ঘনক আকৃতিৰ টেংকিত প্ৰতি মিনিটত 40 লিটাৰকৈ পানী ভৰোৱা হৈছে যদি টেংকিটোৰ আয়তন 54 ঘনমিটাৰ হয় তেন্তে খালী টেংকিটো কিমান ঘণ্টাত পূৰণ হ'ব 1 মিনিটত 40 লিটাৰ পানী আৰু ইয়াৰ আয়তন দিয়া আছে 54 ঘনমিটাৰ টেংকি এটা দিছে টেংকিটোৰ আয়তন দিয়া আছে সেইটো হ'ল 54 মিটাৰ কিউব আৰু এই টেংকিটোত পানী ভৰি আছে প্ৰতি মিনিটত 40 লিটাৰকৈ তে যদি এই টেংকিটো খালী হয় টোটাল টেংকিটোত কিমান ঘণ্টাত পূৰণ হ'ব ইয়াৰ বাবে আমি এইটো ফৰ্মুলা ইউজ কৰিম 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ গতিকে 54 মিটাৰ কিউব 54,000 লিটাৰ প্ৰতি মিনিটত 40 লিটাৰ গতিকে ইয়াক আমি 40 দি হৰণ কৰি দিম আৰু তেতিয়া আমাৰ উত্তৰ পাই যাম এইটো হ'ল আমাৰ অংক এই ফৰ্মুলাটো খালি মনত ৰাখিবা এতিয়া আমি লিখিম আমাক কি দিয়া আছে টেংকিটোৰ আয়তন 54 মিটাৰ কিউব টেংকিটোৱে মুঠ পানী ধৰিব 54 আছে 54 মিটাৰ কিউবক আমি লিটাৰলৈ লৈ যাম 1 লিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ মিটাৰ কিউবক আমি লিটাৰলৈ লৈ গৈছোঁ গতিকে লগে লগে 1000 লিটাৰ দি পূৰণ হ'ব এইটো হ'ব আমাৰ 54,000 লিটাৰ এতিয়া লিখিম প্ৰশ্ন মতে 1 মিনিটত পানী ভৰোৱা হৈছে 40 লিটাৰ এতেকে খালী টেংকিটো ভৰাবলৈ সময় লাগিব 54,000 বাই 40 মিনিট ইমান মিনিট আমি পালোঁ 0 কাটাকাটি এই তিনিটা কাটাকাটি যায় 4 গুণ 4 1 4 3 গুণ 12 2 4 5 গুণ 20 আৰু এই 0 ইয়াতে আহিল তো 1350 মিনিটক আমি ঘণ্টালৈ কনভাৰ্ট কৰিলে 60 দি হৰণ 1350 বাই 60 আৱাৰ্ছ এইটো পালোঁ আমি 22.5 আৱাৰ্ছ বা এইটোক তুমি এনেকৈ লিখিব পাৰা বা 22 আৱাৰ্ছ 30 মিনিটছ এইটো আৱাৰ নিলিখি আমি এনেকৈ লিখিম বা 22 ঘণ্টা 30 মিনিট 22 আৱাৰ্ছ 30 মিনিটছ গতিকে এনেকৈ লিখি দিবা এতেকে টেংকিটো ভৰাবলৈ সময় লাগিব 22 ঘণ্টা 30 মিনিট আৰু এইটোৱে আমাৰ উত্তৰ আৰু ইয়াতেই আমাৰ আজিৰ ভিডিঅ' শেষ হয় এই ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4, 5, 6 আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত মই 7ৰ পৰা আলোচনা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ